নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ONGC Apprentice পদ ওলাইছে। তো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যাব গুগলত, আপোনালোকে ONGC বুলি টাইপ কৰিব। তো ONGC টাইপ কৰাৰ পিছত এই মেইন সাইটটো খোল খাব। এই মেইন সাইটটো যোৱাৰ পিছত আপোনাৰ কেৰিয়াৰত আহিব। কেৰিয়াৰত আহি আপোনাৰ এপেণ্ডিক্স অপৰচুনিটি যাব। ইয়াত আপোনাৰ এপ্ৰেণ্টিচিপ অপৰচুনিটিজত গৈ এডভাৰটাইজমেণ্ট ৰিগাৰ্ডিং এংগেজমেণ্ট অফ এপ্ৰেণ্টিক্স, এইটো 16 অক্টোবৰ দিনা পাব্লিছ হৈছে। আৰু হিন্দী এপ্ৰেণ্টিক্স এইটো হৈছে আপোনাৰ 17 তাৰিখে। তো ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডভাৰটাইজমেণ্টটো ইয়াত দেখুৱাব। তো আমি এডভাৰটাইজমেণ্টটো ইয়াৰ পৰা আপুনি ডাউনলোডো কৰি ল'ব পাৰে। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ। তো কথাটো এনেকুৱা, ONGC আপোনাৰ এপ্ৰেণ্টিক্স পদত আছে চব দিল্লী, মুম্বাই, বদোদৰা, শিৱসাগৰ, চেন্নাই। লোকেশ্যন ৱাইজ এইটো আপোনাৰ নাম্বাৰ অফ চিটছ দিয়া আছে। যেনে দেহৰাদুন দিয়া আছে। আমি ডাইৰেক্ট অসমৰটোৱে চাওঁ, শিৱসাগৰ। মুম্বাই চেক্টৰ। তাৰপিছত আহিলে আপোনাৰ চৰ্দি অলপ লাগি আছে, গতিকে চাউণ্ডটো ক্লিয়াৰ নাহিব পাৰে। কাইণ্ডলি আপোনালোকে বস্তুবোৰ ফ'ল' কৰি গ'লে বুজি পাবই। ইমান টান বস্তু নহয়, ইমান টান কথা নহয়। এয়া ইষ্টাৰ্ণ চেক্টৰ ওলাইছে যোৰহাট। যোৰহাটত ওলাইছে ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ। আপোনাৰ পদ ওলাইছে 15টা। স্কিম NAPS। মই বুজাই আছোঁ NAPS-টো কি হয় আৰু NATS কি হয়। নেটছ আৰু নেপছ দুইটা বেলেগ বেলেগ বস্তু হয়। তো শিলচৰত আপোনাৰ ওলাইছে কেইবাটা কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট আণ্ডাৰ নেপছৰ আণ্ডাৰ 12, ড্ৰপছমেন নেপছ 4, ইলেক্ট্ৰিচিয়ান 8টা, ফায়াৰ ছেফটি ছুপাৰভাইজাৰ অইল এণ্ড গেছত ওলাইছে নেপছৰ 1টা, ফায়াৰ ছেফটি টেকনিকেল অইল এণ্ড গেছ ওলাইছে নেপছ 3টা। টেকনিকেল পষ্টবোৰ গোটেইখিনি আপোনাৰ নেপছৰ আণ্ডাৰতে পৰে। আৰু বাকী আপোনাৰ গ্ৰেজুৱেট লেভেলখিনি আপোনাৰ নেটছত পৰে। ঠিক তেনেদৰে নাজিৰা এণ্ড শিৱসাগৰ। শিলচৰত ওলাইছে মুঠতে 73টা আৰু নাজিৰা এণ্ড শিৱসাগৰত আছে আপোনাৰ এনেকৈ কৰি কিছুমান পোষ্ট আপোনাৰ চাব। তেনেকৈ চবতে নাই। যোৰহাটত যেনেকৈ অকল এটাই ওলাইছে, ঠিক তেনেদৰে শিলচৰতো আপোনাৰ কিছুমান বস্তু নাই, কিছুমান পোষ্ট নাই। যেনেকৈ আপোনাৰ ধৰি লওক ইয়াত চাওক, কিছুমান নাই ইয়াত। মুঠতে নাজিৰা শিৱসাগৰত বেছি ওলাইছে।
নাজিয়ান শিৱসাগৰত টোটেল লৈছে 370টা তো ষ্ট'ৰ কিপাৰ যেনেকৈ তাত নাছিলে ঠিক তেনেদৰে ইয়াত ষ্ট'ৰ কিপাৰ ওলাইছে পেট্ৰলিয়াম এক্সিকিউটিভ ওলাইছে মেকানিকেল এক্সিকিউটিভ এইবোৰ প্ৰায় পৰে মুঠতে আপোনাৰ ইষ্টাৰ্ণ চেক্টৰত ওলাইছে 458টা পোষ্ট যিহেতু এইটো এবছৰীয়া হয় এবছৰীয়া আপোনাৰ হয় টাৰ্মটো এবছৰীয়া হয় ইয়াত এজৰ ক্ৰাইটেৰিয়া আছে আপোনাৰ মিনিমাম 18 আৰু মেক্সিমাম 24 years as on 6/11/2025 6/11/2025 মতে ল'ৰাটো বা কেণ্ডিডেটৰ 24 years চলকে হ'ব অৰ্থাৎ ইয়াত দিয়া আছে ডেট অফ বাৰ্থ 6/11/2001 to 6/11/2007 concession and relaxation আছে upper age limit 5 years for SC and ST and 3 years for OBC non-creamier candidate OBC হলে non-creamier লাগিব 3 years আপোনাৰ relaxation পাব আৰু ST SC কাৰণে 5 বছৰ candidate belonging to PWBD category shall be given age relaxation up to 10 years 15 years for SC and ST and up to 13 years for OBC candidate বিকলাংগ সকলৰ কাৰণে বিকলাংগ ক্যান্ডিডেট সকলৰ কাৰণে আপোনাৰ এজ ৰিলেক্সেশন 10 বছৰ ST SC হলে 15 বছৰ আৰু 13 বছৰ OBC ক্যান্ডিডেট নন ক্ৰিমিনেল ক্যান্ডিডেটে পাব তো ইয়াত কোৱালিফিকেশন বু প্ৰত্যেকটো এগেইনষ্টত দিয়া আছে লাইব্ৰেৰী এসিস্ট্যান্ট পাস 10 ক্লাস এক্সামিনেশন নেপস আপোনাৰ ঠিক তেনেদৰে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰাম এসিস্ট্যান্ট ITI কোপা ট্ৰেড তেনেকে ট্ৰেড বু দিয়া আছে এডভাৰটাইজমেন্ট ডাউনলোড কৰিলে দেখা পাব BCom BSc chemistry graduate secretarial office assistant oil and gas etu graduate hole hobo jikono graduate account executive apunar bachelor degree graduation in commerce ei kita post apunar nets under ase baki khini neps ase ইয়াত এপ্লাই কৰা এইটো দিয়া আছে লিংক দিয়া আছে যোনখিনি আপোনাৰ নেটস বুলি লিখা আছে এইখিনি নেটসৰ ওয়েবসাইটটো দিয়া আছে nets.education.gov.in এট ৰেজিষ্টাৰ কৰি পেলাই আপুনি এইটো নেটসত আপোনাৰ এইটো হয় ষ্টুডেন্ট গৈ আপুনি ৰেজিষ্টাৰ কৰি এষ্টাব্লিশমেন্ট সাৰ্চ কৰি আপুনি এপ্লাই কৰিব লাগিব এটো নেটস হৈ গল ঠিক তেনেদৰে আপোনাৰ ইটো আপোনাৰ হৈ গল
apprenticeships.gov in etu apunar NAPS 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 or apunar full meaning hogol National Apprenticeship Promotion Scheme aru etu NETS or apunar National Apprentice Training Scheme duita belag site hoy to apnar post khini against jun keta likha ase NETS likha thakile NETS yat ahi pala apni apply koribo laibo aru etu apunar NAPS thakile enake NETS NAPS NAPS National Apprentice Promotion Scheme etu apuni under koribo laibo aru NETS likha thakile NAPS NETS likha thakile apunar etu site ot ahibo laibo National Apprenticeship Training Scheme ekhini under enake apply koribo laibo confusion nokoribo confusion to hogol apunar NAPS aru NETS NAPS ot hole apun NAPS hole apprenticeshipindia.gov.in yat likha ase NAPS NAPS jitu meaning hogol National Apprenticeship Promotion Scheme aru antu hogol apunar NETS NATS NETS National Apprenticeship Training Scheme NATS to yat apuni ahi register koribo laibo aru establishment search kori apply koribo laibo junokole apprentice already technical or private apunar register korai thake matro establishment search kori apply koribo korile hogol ya pisot next point eta hale aisu etu apunar important eta point ise stipend dibo apunar graduate apprentice jun keta post ase he kita postor kane 12300 taka monthly dibo for 12 month 3 years diploma jun bur ase teon lokor he kita postor kane apunar 10900 taka aru trade jun khini apprentice ase 8200 taka ITI jun khini hokolo ITI ase 9600 taka 1 year duration aru 2 year duration ITI 10560 taka stipend dibo the trainee is not eligible for any TADA or lodging expenses incurred during the period of training over kono TADA cross nidiye lodging cross pu nidiye likase ONGC will not provide any financial assistance towards transportation TADA mane hoise apunar travel allowance aru DA mane hoise dearness allowance so ebur nidiye boli koise transportation across nidiye so khini pohilo selection kene kore yat dia ase khini 16/10/2025 পৰা আৰম্ভ হৈছে আৰু বেছি দিন দিয়া নাই ইম্পৰ্টেন্ট ডেট ইয়াত দিয়া আছে চাইল লাষ্ট ডেট 6/11/2025 মানে আপোনাৰ 20 দিনৰ সময় দিছে এমাহ নাই দিয়া আৰু date of result selection দিয়া আছে 26/11/2025 তো সময় খুব কমি আছে হাতত
গতিকে আপোনালোকে সোনকালে এপ্লাই কৰক তো এইখিনিয়ে আছিলে মেইন কথা মেইন টপিক এটা তো বাকি আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু লগতে যদি ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব তাৰোপৰি আপোনালোকে যদি কিবা জানিব আৰু মন থাকে বা যদি আৰু কিবা জানিবলৈ থাকিলে তেনেহলে মোক কমেন্ট কৰিব তেনেহলে আজিলে ইমানতে ৰাখিছো জয় জুবিনদা আমাৰ জুবিন গাৰ্গৰ জুবিনদা জাস্টিসৰ কাৰণে আপোনালোকে লিখক হেজ জাস্টিস ফৰ জুবিন গাৰ্গ বুলি তো এইখিনিয়ে কওঁ বাকি তেনেহলে ভিডিঅ'টো শেষ কৰিছো ইয়াতে গুড নাইট নমস্কাৰ ঠিক আছে